আপোনাৰ যিহেতু ঘৰৰ লিষ্টত নাম আহিছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকে নিজৰ মোবাইলত আপোনালোকে ঘৰতে বহি ধুনীয়াকৈ চেক কৰিব পাৰিব। আপুনি যদি 2025 মাৰ্চ মাহত যদি আপোনাৰ যিহেতু ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰিছে তেনেহ'লে আপোনাৰ কাৰণে বহুত ভাল খবৰ। আপোনালোকে জানেনে যিসকল মানুহে 2025 চনত অৰ্থাৎ আপোনালোকে মাৰ্চ মাহত যিসকলে নেকি যিহেতু ঘৰৰ অনলাইন এপ্লাই কৰিছে সেইসকলৰ কাৰণে কিন্তু 15 লাখ ঘৰ আহি গৈছে আৰু সেইসকল মানুহে কিন্তু 1 আগষ্টৰ পৰা ঘৰৰ পইচা লাভ কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল আপোনালোকৰ নাম আছে নে নাই বা অৰ্থাৎ আপোনালোকে কেনেকৈ ঘৰতে বহি আপোনালোকে চেক কৰিব যে আপোনালোকৰ যিহেতু ঘৰৰ লিষ্টত আপোনালোকৰ নামটো আহিছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব আৰু যিসকলৰ ৰিজেক্ট হৈছে কিহৰ কাৰণে ৰিজেক্ট হৈছে সকলো কথা আপোনালোকে কিন্তু A to Z এইটো ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। বন্ধু-বান্ধৱীসকল আপুনি যদি যিহেতু ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব। আপোনালোকে আজি জানিব পাৰিব আপোনালোকে নিজৰ মোবাইলত আপোনালোকে ধুনীয়াকৈ চাব পাৰিব যে কেনেকৈ আপোনালোকে যিহেতু ঘৰৰ যিটো নেকি লিষ্ট অৰ্থাৎ ফাইনেল লিষ্ট অৰ্থাৎ আপোনালোকৰ ভেৰিফাই ফাইনেল লিষ্ট আহিছে যিটো নেকি আপোনালোকৰ আগষ্ট মাহৰ পৰা সকলো মানুহৰ একাউণ্টত টকা সোমাই যাব সেইটো লিষ্ট কিন্তু আপোনালোকে ধুনীয়াকৈ নিজৰ মোবাইলত আপোনালোকে চাব পাৰিব আৰু সেইটো লিষ্টত আপোনালোকৰ নেম আছে নে নাই আপোনালোকে কেনেকৈ চাব সকলো প্ৰচেছ আজি আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। বন্ধু-বান্ধৱীসকল আৰু এটা কথা আপুনি যদি মোৰ চেনেল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু-বান্ধৱীক ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব যাতে সিহঁতৰ ধুনীয়াকৈ ভিডিঅ'টো চাই আনকো শ্বেয়াৰ কৰিব পাৰে যাতে যে সিহঁতৰ যিহেতু ঘৰৰ লিষ্টত নেম আছে নে নাই। বন্ধু-বান্ধৱীসকল যিসকলে নেকি যিহেতু ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰিছে সেইসকল মানুহে কিন্তু এইটো আগষ্টৰ 1 তাৰিখৰ পৰা কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। প্ৰত্যেকজন হিতাধিকাৰী লাভ কৰিব পাৰিব আপোনালোকে 35,000 টকা 1,35,000 টকা ঠিক আছে। আৰু যি হওক মই কিন্তু বহুত দিন আগৰ পৰা কৈ আছোঁ আপোনালোকে যদি এতিয়াক লেগি আপোনালোকে যদি কি বোলে আপোনালোকৰ বেংকৰ লগত যদি DBT লিংক নাই আপোনালোকে জলদি DBT লিংক কৰক আৰু আপোনালোকে লাভ কৰক 1,35,000 টকা ঠিক আছে। বন্ধু-বান্ধৱীসকল এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' সদায় পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে আপোনালোকৰ সুবিধা হয় আৰু আপোনালোকে যিকোনো ভিডিঅ' আপলোড দিয়াৰ লগে আপোনালোকে তেনেকৈ পাই যায় ঠিক আছে। বন্ধু-বান্ধৱীসকল বেছি কথা নকৈ আমি বলক এতিয়া ভিডিঅ'টো আৰম্ভণি কৰিম আৰু আমি এতিয়া যাম আমাৰ মোবাইল স্ক্ৰীনলৈ ঠিক আছে। তাৰ আগতে মই ক'ব বিচাৰোঁ প্লিজ যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকে যিহেতু ঘৰত যিহেতু অনলাইন এপ্লাই কৰিছে ঠিক আছে আপোনালোকে কিন্তু যিসকল নেকি কাগজ অলৰেডি কি বোলে আৰু আপোনালোকে ডকুমেণ্টসমূহ কিন্তু ৰেডি কৰি থৈ দিব আৰু আপোনালোকে কিন্তু যিসকলে নেকি বেংক একাউণ্টৰ লগত এতিয়ালৈকে আপোনালোকৰ DBT লিংক হোৱা নাই আপোনালোকে জলদি ব্ৰাঞ্চত যাই পেলাই আপোনালোকে জলদি DBT লিংক কৰক আৰু DBT লিংক যদি নকৰে তেনেহ'লে 1 আগষ্টত কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব যিটো নেকি আপোনালোকৰ PM আৱাস যোজনা অৰ্থাৎ যিটো ঘৰৰ টকা ঠিক আছে। আপোনালোকে যদি যিটো ঘৰৰ টকা লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে জলদি বেংক একাউণ্টৰ লগত আপোনালোকে DBT লিংক কৰক আৰু যিসকলৰ DBT লিংক নাই সেইসকলে কিন্তু লাভ কৰিব নোৱাৰিব আপোনালোকে PM আৱাস যোজনা অৰ্থাৎ আপোনালোকৰ যিটো নেকি যিটো ঘৰৰ টকা ঠিক আছে। আৰু এটা কথা ক'ব বিচাৰোঁ বন্ধু-বান্ধৱীসকল আপোনালোকে জানেনে যিহেতু ঘৰত কিন্তু কেইটা নিয়ম বান্ধি দিয়া হৈছে আৰু এইটো নিয়ম হিচাপত কিন্তু আপোনালোকৰ যিটো নেকি কি বোলে আপোনালোকে যিহেতু ঘৰ বনাব লাগিব ঠিক আছে। আপোনালোকৰ প্ৰথমতে নিয়ম কিন্তু আপোনালোকক বান্ধি দিছে যে আপোনালোকে কিন্তু কি বোলে আপোনালোকৰ যিটো নেকি 1,35,000 টকা দিব সেইটো টকা দি আপোনালোকৰ ফাউণ্ডেশ্যন অৰ্থাৎ আপোনাৰ নিল্ডাৰ যিমান আছে মানে নিল্ডাৰক লৈকে আপোনালোকে ঘৰৰ কাম কমপ্লিট কৰিব লাগিব আৰু কমপ্লিট কৰাৰ পিছত আপোনালোক ফাউণ্ডেশ্যনত মাটি ভৰাব লাগিব। ফাউণ্ডেশ্যনত মাটি ভৰাৰ পিছত কিন্তু আপোনালোকে কি বোলে জেৰক্সক মাতিব লাগিব জেৰক্সক ফটো মাৰাৰ পিছত আপোনালোকে নেক্সট কিস্তি টকাটো লাভ কৰিব পাৰিব ঠিক আছে। বন্ধু-বান্ধৱীসকল এনে ভিডিঅ'টো বহুত দীঘল হৈ আছে বলক বেছি কথা নকয় বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকৰ মোবাইল দি আপোনালোকে ক্ৰম ব্ৰাউজাৰখন অ'পন কৰিব আৰু ক্ৰম ব্ৰাউজাৰখন অ'পন কৰি পেলাই আপোনালোকে চাৰ্চ বাৰত যাব চাৰ্চ বাৰত ধুনীয়াকৈ চাৰ্চ কৰি দিব আপোনালোকে আৱাস যোজনা লিষ্ট বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকে অলপ সময় ৱেইট কৰি পেজটো লোডিং হ'ব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ খোল খাব আৰু ইণ্টাৰফেচখন খোল খোৱাৰ পিছত আপোনালোকে ওপৰতে এখন লিংক দেখা পাইছে য'ত নেকি ফাৰ্ষ্টতে আপোনালোকক দিয়া আছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ মেচিঅ' ৰুলেছ আপোনালোকে তাতে ক্লিক কৰি দিব ঠিক আছে। তাতে ক্লিক কৰাৰ পিছত কিন্তু অলপ সময় ৱেইট কৰে তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ
নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব আৰু এণ্টাৰপ্ৰাইজখন খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে যে আমাৰ ভাৰতত কিমান জিঅ' টেকিং হোৱাৰ কাৰণে অনলাইন কৰা হৈছে আৰু কিমান কমপ্লিট হৈছে আৰু কিমান ৰিজেক্ট হৈছে সকলো বস্তু কিন্তু এইটো ডেছবৰ্ডত আপোনালোকে নিশ্চয় দেখা পাইছে ঠিক আছে তাৰপিছত আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল ওপৰতে কিন্তু আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাইছে যে 2 নম্বৰতে আছে আৱাজ হাব ঠিক আছে আপোনালোকে কি আৱাজ হাবত ক্লিক কৰিব আৱাজ হাবত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত 3টা অপশ্যন আহিব এনেকুৱাকৈ ডাটা এণ্ট্ৰি ৰিপৰ্ট আৰু আপোনালোকৰ FTO ট্ৰেকিং ঠিক আছে আপোনালোকে ৰিপৰ্ট অপশ্যনত ক্লিক কৰিব আৰু ৰিপৰ্ট অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব এনেকুৱাকৈ এণ্টাৰপ্ৰাইজখন খোল খোৱাৰ পিছত আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে আপোনালোকে ধুনীয়াকৈ স্কলটো ডাউন কৰি পেলাই আপোনালোকে তলফালে আহিব আৰু তলফালে যোৱাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে যে F নম্বৰ বুলি এটা অপশ্যন আছে FEFMS ৰিপৰ্ট ঠিক আছে আপোনালোকে নিশ্চয় দেখা পাইছে তাৰপিছত আপোনালোকে 3 নম্বৰত ইয়াতে দেখা পাইছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন একাউণ্ট ফ্ৰজ এণ্ড ভেৰিফাই আপোনালোকে তাতে ক্লিক কৰিব আৰু তাতে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল অলপ সময় ৱেইট কৰিব তাতে ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত পেজখন লোডিং হ'ব আৰু লোডিং হোৱাৰ পিছত এনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাব এণ্টাৰপ্ৰাইজখন খোল খোৱাৰ পিছত আপোনালোকে প্ৰথমতে ইয়াতে দেখা পাইছে যে এটা অপশ্যন দিয়াই আছে অলৰেডি ইয়াতে আপোনালোকে তাতে ক্লিক কৰিব ঠিক আছে এইটো অপশ্যন কিন্তু নহয় আপোনালোকে ইয়াতে 25/26 ধুনীয়াকৈ চিলেক্ট কৰি ল'ব ঠিক আছে প্ৰথম যিটো অপশ্যন আছে আপোনালোকে এইটো কিন্তু কি বোলে আপোনালোকে ক্লিক নকৰিব ঠিক আছে তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাইছে যে তলত এটা অপশ্যন আছে চিলেক্ট বুলি আৰু চিলেক্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে প্ৰথমতে দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঠিক আছে আপোনালোকে ধুনীয়াকৈ ফাৰ্ষ্ট যিটো হয় সেইটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে তলত দেখা পাইছে যে অল ষ্টেট বুলি এটা অপশ্যন আছে আপোনালোকে তাতে ধুনীয়াকৈ ক্লিক কৰিব অল ষ্টেটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে যে 3 নম্বৰতে আমাৰ অসম দিয়া আছে আপোনালোকে কি কৰিব অসমটো চিলেক্ট কৰি ল'ব ঠিক আছে তাৰপিছত অলপ সময় ৱেইট কৰিব আৰু পেজটো লোডিং হ'ব পেজটো লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপ্ৰাইজ খোল খাইছে ঠিক আছে তলতে আপোনালোকে নিশ্চয় দেখা পাইছে আকৌ চিলেক্ট অপশ্যন ষ্টেটৰ তলতে আপোনালোকে চিলেক্ট অপশ্যনত ক্লিক কৰি পেলাই আপোনালোকৰ যিটো নেকি ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ধুনীয়াকৈ চাই যাতে ভুল নহয় আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপিছত স্ক্ৰলটো ডাউন কৰিলে আপোনালোকৰ তলত দেখা পাইছে আকৌ চিলেক্ট অপশ্যনত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব আৰু চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো নেকি ব্লক হয় আপোনালোকে কোনটো ব্লক হয় আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ ব্লকটো চিলেক্ট কৰি ল'ব ব্লকটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে আকৌ তলত এটা অপশ্যন দেখা পাইছে নিশ্চয় ইয়াতে চিলেক্ট অপশ্যন ধুনীয়াকৈ আপোনালোকে কি কৰিব চিলেক্ট অপশ্যনত ক্লিক কৰিব চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো নেকি অৰ্থাৎ আপোনালোকৰ ভিলেজ হয় বা আপোনালোকৰ পঞ্চায়ত হয় ধুনীয়াকৈ আপোনালোকে চিলেক্ট কৰি ল'ব ঠিক আছে তাৰপিছত আপোনালোকে কি কৰিব স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ ছাবমিট বুলি এটা অপশ্যন আছে ঠিক আছে আপোনালোকে ছাবমিট অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দি দিব আৰু ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব পেজখন কিন্তু লোডিং হ'ব লোডিং হোৱাৰ পিছত কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব আৰু স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকে ইয়াতে কিন্তু আপোনালোকৰ যিটো নেকি আপোনালোকৰ ভিলেজ অৰ্থাৎ আপোনালোকৰ যি গাঁওখন আছে গাঁওখনত আপোনালোকৰ কিমান ঘৰ আহিছে ঠিক আছে ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দেখা পাইছে তাৰপিছত বেনিফিচিয়াৰী নেম তাৰপিছত আপোনালোকৰ বেংক নেম তাৰপিছত আপোনালোকৰ ষ্টেটাছ ঠিক আছে তাৰপিছত কিন্তু ইয়াতে ৰিজেক্ট ৰিপৰ্ট বুলি এটা অপশ্যন আছে আপোনালোকৰ যদি ৰিজেক্ট হয় তেনেহ'লে আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনালোকৰ ঘৰখন ৰিজেক্ট হৈছে নে একচেপ্ট আছে যদি ষ্টেটাছ ভেৰিফাই আছে তেনেহ'লে কমপ্লিট আৰু যদি আপোনালোকৰ ৰিজেক্ট থাকে তেনেহ'লে ৰিজেক্ট বুলি অপশ্যন আপোনালোকে তাতে ওচৰতে দেখাই পাব ঠিক আছে আপোনালোকে কি বেংক দিছিল আপোনালোকে অনলাইন এপ্লাই কৰোঁতে সেইবিলাক কিন্তু সকলো বস্তু আপোনালোকে ইয়াতে নিশ্চয় চাব পাৰিছে আৰু ৰিজেক্ট হোৱা মাৰিলে এটা কিন্তু আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে আমাৰ ভিলেজত কিন্তু এটা ৰিজেক্ট হৈছে ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিছে ঠিক আছে আপোনালোকে ধুনীয়াকৈ এনেকৈ আপোনালোকৰ মোবাইলত নিজৰ মোবাইলতে আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ ঘৰৰ ষ্টেটাছখন চাব পাৰিব আৰু আপোনালোকৰ নেম আপোনালোকে এই কি বোলে ৰেজিষ্ট্ৰেশ্যন নম্বৰ সকলো বস্তু কিন্তু আপোনালোকে ধুনীয়াকৈ A to Z প্ৰচেছ আপোনালোকে ওলাব পাৰিব ঠিক আছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ উপকাৰী হৈছে নে আপোনালোকে ভাল পাইছে আপোনালোকে কি কৰিব ওপৰৰ ফালে যাব আৰু ওপৰৰ ফালে যোৱাৰ পিছত আপোনালোকে ইয়াতে দুটা অপশ্যন দেখা পাইছে PDF ডাউনলোড তাৰপিছত আপোনালোকে দেখা পাইছে যে ডাউনলোড এক্সেল আপোনালোকে যিকোনো এটা অপশ্যনত ক্লিক কৰি পেলাই আপোনালোকে ফাইলখন ডাউনলোড কৰি থৈ দিব ভৱিষ্যতে আপোনালোকৰ দৰকাৰত পৰিব পাৰে আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আই হোপ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো এটা লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব আৰু এনেকুৱা নতুন নতুন ইনফৰ্মেশ্যনসমূহ পাবৰ কাৰণে অৰ্থাৎ ভিডিঅ' আপোনালোকে পাবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিব ঠিক আছে বন্ধু বান্ধৱীসকল কোনোবাই যদি কিবা বুজিবাত অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব
আৰু আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো এনেই বহুত দীঘলীয়া হৈ গৈছে, ঠিক আছে বন্ধু বান্ধৱীসকল। আৰু কোন ব্যক্তিয়ে PM আৱাস যোজনা ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰা নাই, যিহেতু ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰা নাই, প্লিজ কমেণ্ট বক্সত জনাই দিব। যিসকলে নেকি যিহেতু ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰিছে সেইসকলৰ কাৰণে কিন্তু বহুত ভাল খবৰ হয়। আপোনালোকে 1 আগষ্টৰ পৰা লাভ কৰিব পাৰিব যিহেতু ঘৰৰ টকা, ঠিক আছে। আপোনালোকৰ একাউণ্টত কিন্তু ধুনীয়াকৈ যিহেতু ঘৰৰ টকাটো সোমাই যাব। আজিৰ ভিডিঅ' ইমানটা সমাপ্ত কৰিছোঁ আৰু আপোনালোকৰ লগত দেখা হ'ব নেক্সট এটা ভিডিঅ' লৈ। বন্ধু বান্ধৱীসকল আপোনালোক সুখে থাকক, ভালে থাকক।